নমস্কাৰ আজি মই ভিডিঅ'টোত দশম শ্ৰেণীৰ কবি হৰেকৃষ্ণ ডেকাদেৱে লিখা দৃশ্যান্তৰ নামৰ কবিতাটোত থকা প্ৰশ্নাৱলীৰ ৭ আৰু ৮ নম্বৰ ক দুটা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ কিন্তু যদিহে ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব দৃশ্যান্তৰ নামৰ কবিতাটোত ৭ নম্বৰ প্ৰশ্নটো আছে দৃশ্যান্তৰ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া উত্তৰ দৃশ্যান্তৰ কবিতাটোৰ কবিগৰাকী হ'ল হৰেকৃষ্ণ ডেকা তেওঁৰ জন্ম 1943 চনত তেওঁ 1959 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1965 চনত ইংৰাজী বিষয়ত MA পাছ কৰে গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে পাছত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে অৱসৰ লয় হৰেকৃষ্ণ ডেকাই দ্য চেণ্টিনেল কাকত আৰু গৰিয়সী আলোচনীৰো সম্পাদক আছিল তেওঁ ৰাতিৰ শোভাযাত্ৰা আন এজন চি স্কেয়াৰ আদি কবিতাৰ পুথি গল্প আৰু কল্প মধুৰণৰ দলং বন্দিয়াৰ মৃত্যুদণ্ড আদি গল্পৰ পুথি ৰচনা কৰিছিল তেওঁৰ একমাত্ৰ উপন্যাস হ'ল আগন্তুক তেওঁ 1987 চনত সাহিত্য অকাডেমী বঁটা 1996 চনত কথা বঁটা আৰু 2010 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে তাৰপিছত ৮ নম্বৰ প্ৰশ্নটো ব্যাখ্যা কৰা ক মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই উত্তৰ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কবি হৰেকৃষ্ণ ডেকাদেৱে লিখা দৃশ্যান্তৰ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে উক্ত কবিতাফাকিৰ যোগেদি কবিয়ে চহৰৰ মানুহবোৰ যে বৰ স্বাৰ্থপৰ আৰু আনৰ সুখ দুখৰ খবৰ ল'বলৈও যে সময় নাই তাকে ক'ব বিচাৰিছে কবিয়ে দেখা 25 বছৰ আগৰ পজা ঘৰৰ ঠাইত এতিয়া সাতমহলীয়া ওখ ওখ অট্টালিকা গঢ়ি উঠিছে যিবোৰৰ এটাতকৈও আনটো ৰূপচৰা ইয়াৰ ভাড়াঘৰত থাকিও কিন্তু শান্তি নাই ইয়াত মানুহৰ মৃত্যু হ'লে সৎকাৰ কৰিবলৈ যাবলৈও এজন মানুহ নাই সকলো নিজক লৈ ব্যস্ত মানুহৰ মাজত ক্ৰমাৎ হেৰাই যোৱা আত্মীয়তা মানৱতাৰ কথা প্ৰকাশ কৰিবলৈ কবিয়ে বৃদ্ধ লোকজনৰ মুখেৰে এই কথাফাকি কৈছে সেয়েহে কবিতাফাকিৰ যোগেদি কোৱা হৈছে যে মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ পুনৰ বেলেগ এটা ভিডিঅ' লৈ সকলোৰে আগত উপস্থিত হ'মহি